এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ আমি আমাৰ দৰ্শকসকলক জনাই আছোঁ। ঢেকিয়াজুলিৰ ৫ নং ৱাৰ্ডত সাপ্তাহিক বজাৰৰ সমীপত সংঘটিত হৈছে এক ভয়ানক অগ্নিকাণ্ড। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি আমাৰ নৱপ্ৰহৰ লাইভৰ দৰ্শকসকলক জনাই আছোঁ। ঢেকিয়াজুলিৰ ৫ নং ৱাৰ্ডত বজাৰৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ফাৰ্নিচাৰৰ গুদামত ফটকাৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ ভয়ানক অগ্নিকাণ্ড সংঘটিত হয়। এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ। ঢেকিয়াজুলিত সংঘটিত হৈছে এক ভয়ানক অগ্নিকাণ্ড। জয়নাল আবেদিন, ৰূপক দাস আৰু গুণৰ তালুকদাৰৰ নামৰ ৩জন ব্যক্তিৰ ৩খন ফাৰ্নিচাৰৰ দোকানত অগ্নিকাণ্ডৰ সূচনা হৈ প্ৰায় ৫০ লক্ষাধিক টকাৰ সা সম্পত্তি বিনষ্ট হয় বুলি জনায় ব্যৱসায়ী সেইগৰাকীয়ে। অগ্নি নিৰ্বাপক বাহিনীয়ে স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও সম্পূৰ্ণভাৱে এতিয়াও অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি জনাই আছোঁ আমাৰ নৱপ্ৰহৰ লাইভৰ দৰ্শকসকলক। ঢেকিয়াজুলিত সংঘটিত হৈছে এক ভয়ানক অগ্নিকাণ্ড। ঢেকিয়াজুলিৰ ৫ নং ৱাৰ্ডত সাপ্তাহিক বজাৰৰ সমীপত এই অগ্নিকাণ্ড সংঘটিত হৈছে। এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ। ঢেকিয়াজুলিত সংঘটিত হৈছে এক ভয়ানক অগ্নিকাণ্ড। ঢেকিয়াজুলিৰ ৫ নং ৱাৰ্ডৰ সাপ্তাহিক বজাৰৰ সমীপত এই সংঘটিত হৈছে অগ্নিকাণ্ড। ৩খনকৈ ফাৰ্নিচাৰৰ দোকান দাহ গৈছে এই অগ্নিকাণ্ডত। প্ৰায় ৫০ লক্ষাধিক টকাৰ সা সম্পত্তি বিনষ্ট হোৱা বুলি জনায় ব্যৱসায়ী কেইগৰাকীয়ে। আমি আমাৰ দৰ্শকসকলক দেখুৱাই আছোঁ এই ভয়ানক অগ্নিকাণ্ডৰ কিছু দৃশ্য। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ ৫ নং ৱাৰ্ডৰ সাপ্তাহিক বজাৰৰ সমীপত সংঘটিত হৈছে এই ভয়ানক অগ্নিকাণ্ড। इसमें हो सकता है सिलेंडर। ঢেকিয়াজুলিৰ পৰা ভজন দাসৰ ৰিপৰ্ট, নৱপ্ৰহৰ লাইভ।